নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল এনি ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মানিমুনিয়ে আমাৰ দেহৰ কি উপকাৰ কৰে আজি আমি এই বিষয়ে আলোচনা কৰিম। মানিমুনি সাধাৰণতে দুই প্ৰকাৰৰ পোৱা যায়, সৰু মানিমুনি আৰু ডাঙৰ মানিমুনি। মাটিত বগাই থকা এই উদ্ভিদজোপা মানুহৰ বাবে বৰ উপকাৰী। আমাৰ ভোক নলগা, পেটত গেছ হোৱা, খাব মন নোযোৱা, বুকু জ্বলা-পোৰা কৰা এনে ধৰণৰ ৰোগবোৰত সৰু মানিমুনিৰ পাতৰ ৰস প্ৰায় 2-3 চামুচমান আৰু অলপ চেনি মিহলাই খালে এই ৰোগৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ পাব পাৰি। আপুনি যদি সদায় ৰাতিপুৱা খালী পেটত মানিমুনিৰ ৰস খায়, আপোনাৰ স্মৃতিশক্তি কিছু পৰিমাণে হ'লেও বৃদ্ধি পাব। সেয়েহে সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত মানিমুনি ব্যৱহাৰ কৰিব পাৰে। আৰু মানিমুনিৰ ৰসৰ লগতে আপুনি ব্ৰাহ্মী শাকৰ ৰসো মিলাব পাৰে, তেতিয়া ইয়াৰ গুণ দুগুণে বৃদ্ধি পায়। সকলোতকৈ প্ৰথমতে ই আমাৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। মানিমুনি পাত বটি লৈ খালী পেটত খালে পেটৰ বিষো ভাল হয়। ই আমাৰ জ্বৰ ভাল কৰাতো সহায় কৰে। মানিমুনি পাতৰ ৰস এচামুচ আৰু শেৱালি ফুল গছৰ পাতৰ ৰস এচামুচ মিহলাই সদায় ৰাতিপুৱা খালে জ্বৰ ভাল হয়। লগতে ই আমাৰ গেছৰ সমস্যাও দূৰ কৰে। আধা লিটাৰ গাখীৰত 250 গ্ৰাম মিচিৰি আৰু 175 গ্ৰাম মানিমুনি পাতৰ ৰস একেলগে মিহলাই ডেইলি ৰাতিপুৱা 7 দিনলৈ খালে গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়। সামান্য পৰিমাণৰ আম গছৰ ছাল, অনাৰসৰ কেঁচা পাত, কেঁচা হালধিৰ ৰস, 4-5 ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই বটি লৈ ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়। আৰু লগতে ই আমাৰ তেজো পৰিষ্কাৰ কৰে। সদায় ৰাতিপুৱা খালী পেটত 4 চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই 7 দিন খালে তেজৰ পৰিষ্কাৰ হয়। যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয়, সেই শিশুসকলৰ ক্ষেত্ৰত এচামুচকৈ মানিমুনি পাতৰ ৰস গৰম কৰি ঠাণ্ডা হ'লে 20-25 টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ সৈতে কিছুদিন খোৱালে সেই সমস্যাটো দূৰ হয়। লগতে আপুনি যদি সদায় ৰাতিপুৱা মানিমুনিৰ ৰস এচামুচ 5-6 টোপাল হালধিৰ ৰসৰ লগত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যাও ভাল হয়। সেয়েহে আমি ডেইলি আহাৰৰ লগত মানিমুনিৰ পাতো ব্যৱহাৰ কৰিব পাৰোঁ। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।